নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছো আজিৰ এই নতুন ভিডিঅ'টোলৈ। আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম শ্ৰমিক কাৰ্ডৰ বিষয়ে। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু আমাৰ চেনেলটোত যদি আপুনি প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ভিডিঅ'ৰ আপডেট পোৱাৰ বাবে। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি আপোনাৰ মোবাইলত থকা ক্ৰম ব্ৰাউজাৰটো ওপেন কৰিব। তাৰপিছত সাৰ্চ বাৰত টাইপ কৰিব register.eshrom.gov.in বুলি লিখি সাৰ্চ কৰি দিব। মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা যায়ও এই পেজটোত আহিব পাৰিব। তাৰপিছত পেজটো ডেস্কটপ সাইড কৰি ল'ব। ডেস্কটপ সাইড কৰি লোৱাৰ পিছত ইয়াত দেখিবলৈ পাইছে আপুনি ইনফৰমেশ্যন ৰিকুৱাৰ্ড ফৰ ৰেজিষ্ট্ৰেশ্যন। ৰেজিষ্ট্ৰেশ্যন কৰোঁতে কি কি ডকুমেণ্টছ লাগিব? আপোনাৰ আধাৰ কাৰ্ডখন লাগিব। আধাৰ কাৰ্ডত যিটো নম্বৰ দিছিলে এই নম্বৰটো লাগিব। বেংক একাউণ্ট ডিটেইলছ লাগিব আৰু আপোনাৰ বয়সৰ পৰা 59 বছৰ হ'ব লাগিব। তাৰপিছত মই মোৰ মোবাইল নম্বৰটো বহুৱাই দি আছোঁ। ইয়াত যিটো নম্বৰ মই আধাৰ কাৰ্ডত দিছিলোঁ এই নম্বৰটোৱে বহুৱাই দিম। আপুনি আপোনাৰ মোবাইল নম্বৰটো ইয়াত বহুৱাই দিব। যিটো আধাৰ কাৰ্ডত দিছিলে নম্বৰটো এই নম্বৰটো ইয়াত বহুৱাই দিব। তাৰপিছত কেপচাৰ কোডটো ইয়াত বহুৱাই দিব। কেপচাৰ কোডটো বহুৱাই দিয়াৰ পিছত চেণ্ড অ'টিপিত ক্লিক কৰি দিব। চেণ্ড অ'টিপিত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ মোবাইলত এটা অ'টিপি যাব। তাৰপিছত অ'টিপিটো ইয়াত বহুৱাই দিব। মই মোৰ অ'টিপিটো ইয়াত বহুৱাই দি আছোঁ। তাৰপিছত ছাবমিট বটনত ক্লিক কৰি দিব। ছাবমিট বটনত ক্লিক কৰি দিয়াৰ পিছত আৰু এটা পেজ অ'পেন হ'ব। এই পেজটো দেখিবলৈ পাৰিছে আপোনাৰ আধাৰ কাৰ্ড নম্বৰ। আপোনাৰ আধাৰ কাৰ্ডত যিটো নম্বৰ হয় এই নম্বৰটো ইয়াত দিব লাগিব। মই মোৰ আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াত বহুৱাই দি আছোঁ। তাৰপিছত ছাবমিট বটনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ আধাৰ কাৰ্ডত যিটো নম্বৰ আছে এই নম্বৰটোত আৰু এটা SMS যাব। আপোনাৰ অ'টিপিটো ইয়াত বহুৱাই দিব লাগিব। অ'টিপিটো বহুৱাই দিয়াৰ পিছত ভেলিডেট বটনত ক্লিক কৰি দিব। ভেলিডেট বটনত ক্লিক কৰি দিয়াৰ পিছত পেজটো এনেকুৱা ধৰণৰ অ'পেন হ'ব। ইয়াত দেখিব পাইছে আপুনি ৰেচিডেণ্টেল ডিটেইলছ। ইয়াত আপোনাৰ ৰেচিডেণ্ট ডিটেইলছ যিটো আছে এইটো ফিল কৰি দিব। মই মোৰ ৰেচিডেণ্ট ডিটেইলছটো ফিল কৰি দি আছোঁ। আপুনি ষ্টেটটো চিলেক্ট কৰিব। আপোনাৰ ঘৰ নম্বৰটো কোনটো হয় ঘৰ নম্বৰটো দিব। মই ঘৰ নম্বৰটো বহুৱাই দি আছোঁ। তাৰপিছত আপুনি ষ্টেটটো চিলেক্ট কৰিব। মই মোৰ ষ্টেটটো চিলেক্ট কৰি দিছোঁ। তাৰপিছত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত চাব ডিভিশ্যন কোনটো হয় চাব ডিভিশ্যনটো চিলেক্ট কৰিব। তাৰপিছত মাইগ্ৰেণ্ট ৱাৰ্কাৰটো মানে হৈছে আপুনি যদি বাহিৰত থাকি কাম কৰে তেনেহ'লে ইয়েছ দিব, আৰু ঘৰত থাকি কাম কৰে তেনেহ'লে ন দিব। ন দিয়াৰ পিছত ইয়াত ছেভ এণ্ড কণ্টিনিউ ক্লিক কৰি দিব। তাৰপিছত আৰু এটা পেজ অ'পেন হ'ব। ইয়াত দেখিবলৈ পাইছে আপুনি এডুকেশ্যন কোৱালিফিকেশ্যন। আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো ইয়াত দিব। তাৰপিছত আপোনাৰ চাৰ্টিফিকেট আপলোড কৰিব পাৰিব। আপলোড নকৰিলে নাই, কোনো অসুবিধা নাই। তাৰপিছত ইয়াত লিখা আছে মান্থলি ইনকাম। আপোনাৰ মান্থলি ইনকাম কিমান হয় মান্থলি ইনকামটো ইয়াত দিব। মই মোৰ মান্থলি ইনকামটো দি আছোঁ। তাৰপিছত ছেভ এণ্ড কণ্টিনিউ ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত আৰু এটা পেজ অ'পেন হ'ব। ইয়াত দেখিবলৈ পাইছে প্ৰাইমাৰী অকুপেশ্যন। আপোনাৰ অকুপেশ্যনটো কি ইয়াত লিখিব। তাৰপিছত ইয়াত দেখিবলৈ পাইছে অকুপেশ্যন এণ্ড স্কিলছ। প্ৰাইমাৰী অকুপেশ্যন আপুনি যিটো প্ৰাইমাৰী অকুপেশ্যন মানে হৈছে আপুনি যি কাম কৰে এইটো কাম ইয়াত লিখিব। তাৰপিছত ইয়াত লিখিব পাইছে আপুনি ৱাৰ্কিং এক্সপিৰিয়েঞ্চ। আপুনি কিমান বছৰ কাম কৰিছিলে এইটো দিব ইয়াত। তাৰপিছত দেখিব পাৰিছে ইয়াত হাউ ডু ইউ একুৱাৰ্ড স্কিলছ। তাৰপিছত আপুনি দেখিবলৈ পাইছে ছেকেণ্ড অপশ্যনটো ইয়াত ক্লিক কৰি দিব। তাৰপিছত দেখিবলৈ পাইছে ছাব স্কিল। আপুনি ছাব স্কিলটো চিলেক্ট কৰিব। তাৰপিছত স্কিল টু বি আপগ্ৰেডেড এইটো চিলেক্ট কৰিব। তাৰপিছত ইয়াত দেখিবলৈ পাইছে স্কিল টু আপগ্ৰেডেড। আপুনি যদি গভৰ্ণমেণ্টৰ দ্বাৰা কিবা স্কিল প্ৰাপ্ত কৰিব খোজে তেনেহ'লে এইটো চিলেক্ট কৰিব। ছেভ এণ্ড কণ্টিনিউ ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। ইয়াত আপুনি দেখিবলৈ পাইছে বেংক একাউণ্ট ডিটেইলছ। আপোনাৰ বেংক একাউণ্ট ডিটেইলছ হয় যিটো এইটো ইয়াত বহুৱাই দিব। বেংক একাউণ্ট নম্বৰ, তাৰপিছত দিছে বেংক একাউণ্ট নম্বৰ কনফাৰ্ম, বেংক একাউণ্ট নম্বৰ, একাউণ্ট হোল্ডাৰ নেম, IFSC কোড, বেংক নেম, ব্ৰাঞ্চ নেম এইকেইটাই বহুৱাই দিব আপুনি। ইয়াত আপুনি দেখিবলৈ পাৰিছে বেংক একাউণ্ট ডিটেইলছ। বেংক একাউণ্ট নম্বৰটো ইয়াত দিব। তাৰপিছত আৰু কনফাৰ্ম কৰি বেংক একাউণ্ট নম্বৰটো দিব। তাৰপিছত একাউণ্ট হোল্ডাৰ নামটো দিব, কাৰ নামত একাউণ্টটো আছে এইটো দিব। তাৰপিছত ইয়াত IFSC কোডটো দি চাৰ্চ বটনত ক্লিক কৰি দিব। চাৰ্চ বটনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ বেংক নেম আহিব, ব্ৰাঞ্চৰ নেম আহিব। তাৰপিছত ছেভ এণ্ড কণ্টিনিউ ক্লিক কৰি দিব।
সেভ এণ্ড কণ্টিনিউ ক্লিক কৰি দিয়াৰ পিছত সেল্ফ ডিক্লেৰেশ্যন এটা ফৰ্ম আহিব। এই ফৰ্মটো আপুনি ভালদৰে চাব। তাৰপিছত পেজটো ভালকৈ চাই তাত এটা বক্স দেখিবলৈ পাইছে, এই বক্সটোত ক্লিক কৰি দিব। তাৰপিছত ছাবমিট বটনত ক্লিক কৰি দিব। ছাবমিট বটনত ক্লিক কৰি দিয়াৰ পিছত মোবাইলত আৰু এটা OTP যাব। OTPটো ইয়াত বহুৱাই দিব লাগিব। OTPটো বহুৱাৰ পিছত ভেৰিফাই বটনত ক্লিক কৰি ছাবমিট বটনত ক্লিক কৰি দিব। ছাবমিট বটনত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ আইডেণ্টি কাৰ্ডখন এনেকুৱাকৈ শ্ব' কৰিব। আপুনি এই কাৰ্ডখন ডাউনলোড কৰিব খুজিলে ডাউনলোড UN কাৰ্ড বুলি লিখা আছে, ইয়াত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ ID কাৰ্ডখন এনেকুৱাকৈ ডাউনলোড হৈ যাব।